নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িবলৈ ওলাইছোঁ পাঠ 4 আৰু পাঠটিৰ নাম হ'ল কাৰ্য আৰু বল। প্ৰথমতে আমি কাৰ্যৰ বিষয়ে বুজিম। কাৰ্য মানে কি? কাৰ্য মানে হ'ল কাম। কাৰ্য কৰা মানে কাম কৰা। যিকোনো কাম হ'ব পাৰে। উদাহৰণ যেনে দৌৰা, জঁপিওৱা, চাইকেল চলোৱা, টেবুলখন টানি অনা, এইবোৰ একোটা কাম। তোমাক লিখি থকাটো কাম কৰি থকা বুজায়। এতিয়া আমি বুজিম কাৰ্য কেতিয়া কৰা হয় বা কাম কেতিয়া কৰা বুজায়। শুনা, বস্তু এটা লৰচৰ কৰিলে কাৰ্য কৰা হয়। মানে যিকোনো বস্তু এটা লৰচৰ হোৱা মানেই কাম কৰা বুজাব। লৰচৰ নকৰিলে কাম কৰা নহয়। যেনে তুমি এখন টেবুল টানি আছা, টেবুলখন নিশ্চয় লৰচৰ কৰিছে, গতিকে সেইটো কাম কৰা বুজাব। যদি টেবুলখন একে ঠাইতে থাকে, তুমিও বহি আছা, তেন্তে কাম কৰা নুবুজায়। বুজি পাইছা? এতিয়া আমি বুজিম বল মানে কি। শুনা, টেবুল এখন নিজে লৰচৰ হয়নে? নহয়। লৰচৰ কৰিবৰ বাবে আমি টেবুলখন টানিব বা ঠেলিব লাগিব, হয়নে? ঠিক তেনেদৰে কাপোৰ এখন ধুবলৈ আমাক থেকেচিব বা হেঁচিব লাগে। সেই টনা, ঠেলা, হেঁচা, থেকেচা আদিবোৰকে বল বোলা হয়। বুজি পাইছা? মই কি ক'লোঁ? টনা, ঠেলা, হেঁচা, ডঙা আদিবোৰকে কি বোলা হয়? বল বোলা হয়। এতিয়া বলৰ কেতিয়া প্ৰয়োজন হয় বাৰু? কাম কৰিবলৈ বলৰ প্ৰয়োজন হয়। টেবুল টনাটো এটা কাম, আমি জানো। কাপোৰ ধোৱাটো এটা কাম। কামবোৰ কৰিবলৈ টানিব বা ঠেলিব বা হেঁচিব লাগে। এই টনা, হেঁচা, ডঙা মানেই বল দিয়া। গতিকে কাম কৰিবলৈ বলৰ প্ৰয়োজন হয়। চোৱা, ইয়াতে এটা মন কৰিব লগা কথা দিয়া আছে যে বিপৰীত ফালৰ বল দুটা সমান হ'লে কাম কৰিব নোৱাৰি। যেনে তোমালোকে দেখিবলৈ পাইছা, টেবুলখনৰ দুয়োফালে দুজন সমান বলেৰে টেবুলখন ঠেলি আছে। এজন সোঁফালেৰে আৰু আনজন বাওঁফালে ঠেলিছে। বল দুটা বিপৰীত। দুয়োজনে সমানে বল দিলে টেবুলখন একে ঠাইতে থাকিব, লৰচৰ নহ'ব। তেতিয়া কাম কৰা নহ'ব। গতিকে বিপৰীত ফালৰ বল দুটা সমান হ'লে কাম কৰিব আমি নোৱাৰিম। বুজি পাইছা? আকৌ ইয়াতে দিয়া আছে যে বিপৰীত ফালৰ বল দুটা সমান নহ'লে কাম কৰিব পাৰে। যেনে তোমালোকে দেখিবলৈ পাইছা, এফালৰ পৰা ডাঙৰ মানুহ এজন ঠেলিছে আৰু এফালৰ পৰা সৰু। ডাঙৰজনৰ নিশ্চয় বল বেছি হ'ব। গতিকে বল দুটা অসমান, অৰ্থাৎ সমান নহয়। এইবাৰ টেবুলখন নিশ্চয় লৰচৰ হৈছে। গতিকে এইবাৰ বল দুটাই কাম কৰিছে। আমি বুজিলোঁ যে বিপৰীত ফালৰ বল দুটা সমান যদি নহয়, তেতিয়া কাম কৰিব পাৰি। এতিয়া আমি বুজিম যে জীৱই কেনেদৰে বল দিয়ে। জীৱ বুলি ক'লে আমি জানো যে প্ৰাণ থকা প্ৰাণীবোৰক জীৱ বোলা হয়। জীৱই নানা কাম কৰে। যেনে মানুহে হাত আৰু ভৰিৰে বহু কাম কৰে, চৰাইয়ে ডেউকা কোবায়, হাতীয়ে শুৰেৰে বস্তু দাঙে ইত্যাদি। সেই হাত, ভৰি, ডেউকা, শুৰ আদিবোৰত কি থাকে জানানে? মাংসপেশী থাকে। গতিকে জীৱই মাংসপেশীৰ সহায়ত বল দিহে কাৰ্য কৰে বা কাম কৰে। মই কি ক'লোঁ যে জীৱই কিহৰ সহায়ত বল দিয়ে? মাংসপেশীৰ সহায়ত। এই জীৱই দিয়া বলক শাৰীৰিক বল বোলে। মনত ৰাখিবা তোমালোকে যে জীৱই দিয়া বলক শাৰীৰিক বল বোলে। এইবাৰ আমি বল দিয়াৰ আন উপায়বোৰ চাম। শুনা, তামোল, আনাৰস বা নেমু ফালিবলৈ আমি কটাৰী ব্যৱহাৰ কৰোঁ, হয়নে? কটাৰীখন
এবিধ আহিলা আৰু এই আহিলাত আন নাম হ'ল সঁজুলি বা যতন। কটাৰীৰ দৰে কলম, দা, কুঠাৰ, ব্লেড, স্ক্ৰুড্ৰাইভাৰ, হাতুৰী, হাল, ইঞ্জিন আদিবোৰো সঁজুলি আৰু এই সঁজুলিবোৰৰ সহায়ত আমি কামবোৰ সহজে কৰিব পাৰোঁ। এইবোৰক সৰল সঁজুলি বুলিও কোৱা হয়। আনহাতে সঁজুলিবোৰৰ ভিতৰত কিছুমানে বেছি কাম কৰিব পাৰে আৰু সেই সঁজুলিবোৰক যন্ত্ৰ বোলা হয়। যেনে বিচনীখনতকৈ বৈদ্যুতিক ফেনখনে বেছি বায়ু লৰচৰ কৰে। ঠিক তেনেদৰে গাড়ীৰ ইঞ্জিন, চাইকেল, কম্পিউটাৰ আদি একবিধ যন্ত্ৰ। গতিকে সঁজুলি আমি কিয় ব্যৱহাৰ কৰোঁ? কাৰণ সঁজুলিৰে আমি কাম সহজে কৰিব পাৰোঁ।